Hello guys, welcome to my YouTube channel, and today we are going to discuss about some common full forms that frequently asked in interview or any competitive examination. Let's start the video. তা প্ৰথমতে আহিব এসি মানে হৈছে অল্টাৰনেটিভ কাৰেণ্ট আৰু আমি সেইটো অশোক চক্ৰ বুলি ক'ব পাৰোঁ। তাৰ পিছত আহিব এআই মানে হৈছে এয়াৰ ইণ্ডিয়াৰ যোনটো শ্বৰ্ট ফৰ্ম। তাৰপিছত আহিব APJ আব্দুল কালাম। হয়তো বহুতে নাজানে APJ আব্দুল কালামৰ সম্পূৰ্ণ নামটো কি আছিলে। তেওঁৰ সম্পূৰ্ণ নামটো হৈছে আবুল পাকিৰ জেইনুলাবুদ্দিন আব্দুল কালাম। তাৰপিছত আহিলে ATM, যোনটো ATM মেচিন আমি ইউজ কৰোঁ, তাৰ ফুল ফৰ্মটো হৈছে অট'মেটিক টেলাৰ মেচিন। তাৰপিছত আহিলে BBA মানে হৈছে যোনটো বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ যোনটো ডিগ্ৰী হয় সেইটো BBA বুলি কোৱা হয়। যিটো BBAৰ লং ফৰ্ম হয় সেইটো হৈছে বেচেলাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তাৰপিছত আহিলে বাৰ্ক মানে হৈছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, যোনটো হোমী জাহাংগীৰ ভাবাৰ নামত ভাৰতত প্ৰতিষ্ঠা কৰা আছে এটমিক ৰিচাৰ্চ চেণ্টাৰ, সেইটোক আমি শ্বৰ্ট ফৰ্মত বাৰ্ক বুলি জানো। তাৰপিছত আহিব BCA, যোনটো BCA ডিগ্ৰীৰ ফুল ফৰ্মটো হৈছে বেচেলাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যনছ। তাৰপিছত আহিলে BCCI মানে হৈছে ব'ৰ্ড অফ কণ্ট্ৰল অফ ক্ৰিকেট ইন ইণ্ডিয়া, যিটোৱে নেকি ভাৰতত যিমান ক্ৰিকেট খেল হয় সেইবোৰ কণ্ট্ৰল কৰে। তাৰপিছত আহিলে BPL মানে হৈছে বিল' পভাৰ্টি লাইন। তাৰপিছত আহিলে BSF মানে হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চেছ। তাৰপিছত আহিলে BSNL, যোনটো আমাৰ নেটৱৰ্ক প্ৰভাইডাৰ হয় সেইটো BSNLৰ ফুল ফৰ্ম হৈছে ভাৰত সংচাৰ নিগম লিমিটেড। তাৰপিছত আহিলে CAৰ ফুল ফৰ্ম হৈছে চাৰ্টাৰ্ড একাউণ্টেণ্ট। তাৰপিছত আহিলে CAA, সেইটো আমি জানোৱেই, যিটো হৈছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। তাৰপিছত আহিলে CAT বুলি কয়, আৰু সেইটো মানে হৈছে কমন এডমিশ্যন টেষ্ট। তাৰপিছত আহিলে CBI মানে হৈছে চেণ্ট্ৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন, আৰু যিটো আমি চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া বুলি কওঁ। তাৰপিছত আহিলে CCTV, এতিয়া হয়তো CCTV বহুত কওঁ, কিন্তু তাৰ ফুল ফৰ্মটো নাজানো। এতিয়া CCTV মানে হৈছে ক্ল'জ চাৰ্কিট টেলিভিশ্যন। তাৰপিছত আহিলে কিয়া মানে হৈছে চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চি। তাৰপিছত আহিলে CISF মানে হৈছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চেছ। তাৰপিছত আহিলে কম্পিউটাৰ, হয়তো বহুতে নাজানো কম্পিউটাৰৰ ফুল ফৰ্মটো কি হয়। এতিয়া কম্পিউটাৰ মানে হৈছে কমন অপাৰেটিং মেচিন পাৰ্পছলি ইউজ টু টেকনিকেল এণ্ড এডুকেশ্যনেল ৰিচাৰ্চেছ। তাৰপিছত আহিলে যোনটো জকি এটচেট্ৰা আমি বিভিন্ন নাম কওঁ। মানে হৈছে ডিস্ক জকি। তাৰপিছত আহিলে DSP, যোনটো প্ৰশাসনিক বিভাগৰ এটা পদবী হয়। DSP মানে হৈছে ডেপুটি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ। তাৰপিছত আহিলে EMI, যোনটো আমি লোন পে' কৰোঁতে যোনটো EMI দিয়া বুলি কয়, সেইটো হৈছে EMI মানে হৈছে ইকুইটৰিয়েল মন্থলি ইনষ্টলমেণ্ট। তাৰপিছত আহিলে FBIটো হৈছে ফেডাৰেল ব্যুৰ' অফ ইনভেষ্টিগেশ্যন, যিটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা অনুসন্ধানকাৰী সংস্থা হয়। তাৰপিছত আহিলে FIR মানে হৈছে ফাৰ্ষ্ট ইনফৰমেশ্যন ৰিপৰ্ট। তাৰপিছত আহিলে GATE মানে হৈছে গ্ৰেজুৱেট এপ্টিটিউড টেষ্ট ইন ইঞ্জিনিয়াৰিং। যদি তুমি ইঞ্জিনিয়াৰিঙত যোৱা তাত তোমাৰ প্ৰথমতে GATE এক্সাম হয়, সেইটোক কয় GATE। তাৰপিছত আহিলে গুগল মানে কি হয়, গ্ল'বেল অৰ্গেনাইজেশ্যন অফ অৰিয়েণ্টেড গ্ৰুপ লেংগুৱেজ অফ আৰ্থ। তাৰপিছত আহিলে GPS মানে হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম, যোনটো GPS ছিষ্টেম ইউজ কৰি আমি বিভিন্ন স্থান নিৰ্ণয় কৰা হয়। তাৰপিছত আহিলে GPRS মানে হৈছে জেনেৰেল পকেট ৰেডিঅ' ছাৰ্ভিচেছ। তাৰপিছত আহিলে GPA মানে হৈছে গ্ৰেড পইণ্ট এভাৰেজ। তাৰপিছত আহিলে আমাৰ এটা সাধাৰণ আমি দেখি থকা বেংক হয় HDFC মানে হৈছে হাউচিং ডেভেলপমেণ্ট ফাইনেন্সিয়েল কৰ্প'ৰেশ্যন। তাৰপিছতে IAS মানে হৈছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন ছাৰ্ভিচেছ। তাৰপিছত আহিলে ICT মানে হৈছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। ICU, যোনটো হস্পিটেল বুকত থাকে ICU, সেই ICUটোৰ মানে কি, ICU মানে হৈছে ইণ্টেনচিভ কেয়াৰ ইউনিট। তাৰপিছত আহিলে IFSC, বিভিন্ন খাদ্য সামগ্ৰীৰ পেকেট বুকত আমি দেখোঁ IFSC কোড বুলি থাকে। সেই IFSC মানে কি হয়, IFSC মানে হৈছে ইণ্ডিয়ান ফাইনেন্সিয়েল ছিষ্টেম কোড। তাৰপিছত আহিলে INR মানে কি, আমি ভাৰতীয় মূল্যক সূচাংক কৰিবলৈ আমি সেইটোক INR বুলি ক'ম। INR 10 rupees, 100 rupees এটচেট্ৰা। তাৰপিছত ইণ্টাৰনেটটো ইণ্টাৰনেট বুলি জানো, যোনটো নেট সেৱা হয়। কিন্তু ইণ্টাৰনেটৰ ফুল ফৰ্মটো কি হয়, ইণ্টাৰনেটৰ ফুল ফৰ্মটো হৈছে ইণ্টাৰকানেক্টেড নেটৱৰ্ক। তাৰপিছত আহিলে IPS, যোনটো প্ৰশাসনিক বিভাগৰ এটা পদবী হয়। IPS মানে কি হয়, IPS মানে হৈছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচেছ। তাৰপিছত আহিলে ইছৰ' হৈছে ভাৰতীয় যোনটো মহাকাশ গৱেষণা কেন্দ্ৰ, সেইটোক আমি ইছৰ' বুলি জনা যায়, সেইটো শ্বৰ্ট ফৰ্ম। ইছৰ'ৰ ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। তাৰপিছত আহিলে KBPS মানে যোনটো আমি ইণ্টাৰনেট যেতিয়া যদি ব্যৱহাৰ কৰোঁ, নিশ্চয় ব্যৱহাৰ কৰোঁ। ইণ্টাৰনেট ব্যৱহাৰ কৰোঁতে যোনটো আমাক
সেই ইণ্টাৰনেটটোৰ স্পীড নিৰ্ণয় কৰে, সেইটো KBPS-ত প্ৰকাশ হয়। 10 KBPS 69 KBPS। সেইটো KBPS মানে কি হৈছে? KBPS মানে হৈছে কিলোবাইট পাৰ ছেকেণ্ড। তাৰপিছত আহিলে LED। এতিয়া LED মানে কি হৈছে? লাইট এমিটিং ডিঅ'ড। এতিয়া তাৰপিছত LIC, যোনটো লাইফ ইঞ্চুৰেঞ্চ কৰ্প'ৰেশ্যন বুলি কোৱা হয়, LIC। তাৰপিছত আহিলে LPG, যোনটো আমি গেছ ইউজ কৰোঁ। LPG মানে হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ। তাৰপিছত আহিলে MBBS, যোনটো ডক্টৰসমূহক MBBS ডিগ্ৰী প্ৰদান কৰে। MBBS মানে হৈছে বেচেলৰ অফ মেডিচাইন। তাৰপিছত আহিলে MLA। তাৰপিছত আহিলে MLA, যোনটো আমি MLA পদবী হয়, সেইটো MLA মানে হৈছে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি। তাৰপিছত আহিলে নাছা, যোনটো আমেৰিকাৰ যোনটো মহাকাশ গৱেষণকাৰী সংস্থা, যোনটো নাছা বুলি কোৱা হয়। নাছাৰ মানে হৈছে নেশ্যনেল এৰোনেটিক এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। তাৰপিছত হ'লে NATO, NATO, যোনটো NATO বুলি কওঁ। NATO মানে হৈছে নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন। তাৰপিছত হ'লে NCC, যোনটো আমি NCC বুলি কওঁ, কলেজৰ NCC ক্ৰেডিট। NCC মানে হৈছে নেশ্যনেল ক্ৰেডিট কৰ্পছ। তাৰপিছত আহিলে NCERT, যোনটো আমাৰ NCERT পাঠ্যক্ৰম হয়। সেই NCERT পাঠ্যক্ৰমৰ ফুল ফৰ্মটো কি হয়? সেই NCERT পাঠ্যক্ৰমৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। তাৰপিছত আহিলে NRC, যোনটো NRCৰ ফুল ফৰ্মটো হৈছে কি? নেশ্যনেল ৰেজিষ্ট্ৰেশ্যন অফ চিটিজেন। তাৰপিছত আহিলে NRI মানে হৈছে নন ৰেচিডেণ্ট ইণ্ডিয়ান। এতিয়া NRI মানে হ'ল নন ৰেচিডেণ্ট ইণ্ডিয়ান, যোনবোৰ প্ৰৱাসী ভাৰতীয় বুলি কোৱা হয়, তেওঁলোকক কোৱা হয় NRI। তাৰপিছত আহিলে OMR মানে আছে যোনটো OMR চিট বুলি কোৱা হয়, যোনবোৰ বৰ্তমান পৰীক্ষা লোৱাৰ পদ্ধতি OMR পদ্ধতি লোৱা হয়, সেইটো মানে হৈছে অপটিকেল মাৰ্ক ৰিকগনিশ্যন। তাৰপিছত আহিলে PDF, যোনটো PDF ফাইল আমি ট্ৰেন্সফাৰ কৰোঁ বা যোনবোৰ আমাৰ PDF ডাটা আমি লওঁ, সেইটো PDFৰ ফুল ফৰ্ম হৈছে পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। তাৰপিছত আহিলে PhD, যোনটো PhD ডিগ্ৰী বুলি কোৱা হয়। PhD ডিগ্ৰী মানে কি হয়? PhD ডিগ্ৰী মানে হৈছে ডক্টৰ অফ ফিল'চফি। তাৰপিছত আহিলে ROM, ৰিড অনলি মেমৰি, যোনটো মোবাইলৰ ROM হয়, মোবাইল বা কম্পিউটাৰৰ ক্ষেত্ৰত যোনটো ষ্ট'ৰেজৰ হেৰি হয়, সেইটো ROM বুলি কোৱা হয়। সেইটো মানে হৈছে ৰিড অনলি মেমৰি। তাৰপিছত আহিলে RTI। আমি RTI কৰা বুলি শুনো বহুত ক্ষেত্ৰত, যিকোনো এটা বিষয়ৰ ওপৰত RTI কৰিছে। তো RTI মানে কি হয়? RTI মানে হৈছে ৰাইট টু ইনফৰমেশ্যন। তাৰপিছত আহিলে SAARC মানে হৈছে চাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। তাৰপিছত আহিলে চেনচেক্স, যোনবোৰ ষ্টক মাৰ্কেটৰ ওপৰত ষ্টক মাৰ্কেটৰ এটা বস্তু হয় চেনচেক্স মানে হৈছে ষ্টক এক্সচেঞ্জ চেনচিটিভ ইণ্ডেক্স। তাৰপিছত আহিলে SMD মানে হৈছে চাব ডিভিজনেল মেজিষ্ট্ৰেট, যোনটো মেজিষ্ট্ৰেটৰ তলৰজন হৈছে SMD, যোনটো চাব ডিভিজনেল মেজিষ্ট্ৰেট বুলি কোৱা হয়। তাৰপিছত আহিলে SIM, যোনটো চিম কাৰ্ডৰ ফুল ফৰ্মটো হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডিউল। তাৰপিছত আহিলে SMS, যোনটো আমি SMS দিওঁ, সেইটো SMSৰ ফুল ফৰ্মটো কি হয়? SMSৰ ফুল ফৰ্মটো হৈছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ। তাৰপিছত আহিলে SSC, যোনটো ষ্টাফ চিলেকশ্যন কমিশ্যন বুলি কোৱা হয়, আৰু তাক আমি ছেকেণ্ডেৰী স্কুল চাৰ্টিফিকেট বুলি কোৱা হয়। বিভিন্ন SSC পোষ্ট ওলাই থাকে বা তেনেকুৱা SSC, যোনটো ষ্টাফ চিলেকশ্যন কমিশ্যন বুলি কোৱা হয়। তাৰপিছত আহিলে UPI মানে কি হয়? যোনটো আজিকালি অনলাইন মানি ট্ৰেন্সফাৰৰ যোনটো পদ্ধতি হয়, সেইটো UPI পদ্ধতিৰ দ্বাৰা কৰা হয়। UPI মানে কি হয়? UPI মানে হৈছে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। তাৰপিছত আহিলে UPSC, যোনটো UPSC মানে হৈছে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন। তাৰপিছত আহিলে USB, যোনটো USB ড্ৰাইভ, আমি পেন ড্ৰাইভ ইউজ কৰোঁ, সেইটো USB ড্ৰাইভ হয়। USB মানে হৈছে ইউনিভাৰ্চেল চিৰিয়েল বাছ। তাৰপিছত আহিলে VAT, ভেলু এডেড টেক্স, আমি যিকোনো সামগ্ৰীৰ ওপৰত ভেট লগোৱা বুলি কয়, সেই ভেট মানে কি হয়? ভেট মানে হৈছে ভেলু এডেড টেক্স। তাৰপিছত আহিলে ৱাইফাই, আমি মোবাইলত ৱাইফাই লওঁ, আমি ৱাইফাই কাৰোবাক হটস্পট দিওঁ, সেইটো তেওঁ ৱাইফাইৰ জৰিয়তে সংগ্ৰহ কৰে। সেই ৱাইফাই মানে কি হয়? আমি ৱাইফাই মানে বহুতে নাজানো ৱাইফাইৰ ফুল ফৰ্মটো কি হয়। ৱাইফাইৰ ফুল ফৰ্মটো হৈছে ৱায়াৰলেছ ফাইডেলিটি। তাৰপিছত আহিলে www, আমি যিকোনো ৱেবছাইট চাৰ্চ কৰাৰ আগত আমি www.upsc.gov.in এনেকৈ আমি www. যিকোনো এটা ৱেবছাইট চাৰ্চ কৰোঁ, সেই www ফুল ফৰ্মটো কি হয়? সেইটো মানে হৈছে ৱৰ্ল্ড ৱাইড ৱেব, সেইটো হ'ল www। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, আৰু লগতে ন'টিফিকেশ্যন বেলটো দবাই দিবা। থেংক ইউ।